আজিৰ পৰীক্ষাত অহা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা হ'ল নীতি আয়োগৰ অধ্যক্ষ কোন আছিল এইটো প্ৰশ্ন আহিছিলে। ইয়াৰ শুদ্ধটো হ'ব প্ৰধানমন্ত্ৰী। শংকুৰাজ কোঁৱৰৰ অলকানন্দা কোনে গাইছিল? মৈত্ৰী পাটাৰ। 2024 1 জানুৱাৰী মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল? জো বাইডেন হ'ব ইয়াৰ শুদ্ধটো। ডায়মণ্ড লীগ কি খেলৰ লগত জড়িত? ইয়াৰ প্ৰশ্নটো উত্তৰ আহিছিলে এথলিট ট্ৰেক। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট কোনে ৰচনা কৰিছিল? ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া ৰচনা কৰিছিলে এই গ্ৰন্থখন। নেক্সট কুৱেশ্যনটো হ'ল এণ্টনিম চাইছিলে ফ্ৰেণ্ডৰ কি হ'ব? FOE। ডগ কালেক্টিভ নাউন কি হ'ব? পেক। ফিছ কালেক্টিভ নাউনটো কি হ'ব? স্কুল। ইয়াৰ ৰাইট এনচাৰ হয়। বৃত্ত যদি জ্যামিতি হয়, কবিতা হ'লে কি হ'ব? কবিতা হ'লে ভাষা হ'ব। ইজ ইয়ৰ ব্ৰাদাৰ গয়িং টু জিম? ইংলিছ গ্ৰামাৰ বহুত ইজি আহিছিলে। প্ৰবাল প্ৰাচীৰ কোনখন মহাদেশত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ কি হয় বাৰু? কমেণ্টত জনাব আপোনালোকে। অসমৰ বাঁহেৰে বনোৱা বাদ্যযন্ত্ৰ এবিধৰ নাম লিখা। তেতিয়া আহিছিলে টকা অপশ্যন দিয়া আছিলে। অপশ্যনত থকা টকাটো শুদ্ধ উত্তৰ হয়। নেক্সট যদি চাওঁ অসমৰ লগত কোন দুখন ৰাষ্ট্ৰৰ সীমা শ্বেয়াৰ কৰে? মানে অসমে কোন দুখন আন্তঃৰাষ্ট্ৰীয় সীমা দুখন ৰাষ্ট্ৰৰ সৈতে, সেই দুখন আছিলে বাংলাদেশ আৰু ভূটান ৰাষ্ট্ৰৰ সৈতে। ভৈৰৱকুণ্ড কোন কেইখন ৰাজ্যৰ লগত সীমা আছে? অসম, ভূটান আৰু অৰুণাচল প্ৰদেশ হয় ভৈৰৱকুণ্ড। নেক্সট যদি আমি চাওঁ কুৱেশ্যনটো আহিছিলে কি? নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? গোলাঘাট জিলাত অৱস্থিত। কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়? হিমাচল প্ৰদেশত। ৰূপৰ চিম্বলটো কি হয়? বিজ্ঞানত ৰূপক AG বুলি কোৱা হয়। গ্ৰীণলেণ্ড ক'ত অৱস্থিত? ডেনমাৰ্ক, যিটো নৰ্থ আমেৰিকাৰ আইলেণ্ড হয়। আহোমৰ শেষ ৰাজধানী? হিষ্ট্ৰী এটা বেছি প্ৰশ্ন অহা নাছিলে হিষ্ট্ৰীৰ। আহোমৰ শেষ ৰাজধানী এটা প্ৰশ্ন আহিছিলে, সেইটো হ'ল যোৰহাট। শংকৰদেৱৰ আইতাকৰ নাম কি? সেইটো আহিছিলে খেৰসুঁতি। 21 নম্বৰ প্ৰশ্নটো আহিছিলে মিছন বসুন্ধৰা কিহৰ সৈতে জড়িত? লেণ্ড ৰেকৰ্ড এণ্ড ৰেভিনিউ, অৰ্থাৎ ভূমিৰ সৈতে জড়িত। ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নামটো কি হয়? কুমুদ চন্দ্ৰ হাজৰিকা। তেওঁ বহুত অসমৰ আটাইতকৈ বেছি বৰ্তমান কিতাপ ৰচনা কৰিছে। তেওঁ বহুতো কিতাপ তেওঁ লিখিছে ৰঞ্জু হাজৰিকা। আটাইতকৈ পুৰণি বেদখনৰ নাম কি? ঋগ্বেদা। ৰাজ্যসভাৰ অধ্যক্ষ কোন? ভাইচ প্ৰেছিডেণ্ট হয়, অৰ্থাৎ উপ ৰাষ্ট্ৰপতি। অৰ্থাৎ আমি যদি চাওঁ ৰাজনীতিৰ অৰ্থাৎ পলিটিৰ বহুতো আৰ্টিকেল ভাৰতৰ সংবিধানৰ অনুচ্ছেদৰ ওপৰত প্ৰশ্ন আহিব লাগিছিল, সেই প্ৰশ্নসমূহ অহা নাই। আচলতে পেপাৰখন বহুত ইজি হৈছিল যদিও হাই ছেকেণ্ডেৰী লেভেলত ইমান ইজি পেপাৰ আচলতে দিয়া নহয়। এণ্ডিছ পৰ্বত ক'ত আছে? ছাউথ আমেৰিকা। জালিয়ানৱালাবাগ ক'ত আছে? পাঞ্জাৱ। এইটো সকলোৱে জানো আমি। ৰংবং তেৰঙে ৰচনা কৰা কিতাপখনৰ নাম কি আছিলে বাৰু? ৰং মিলিৰ, হয়নে? ৰং মিলিৰ কি বুলি আছিলে সেইটো কমেণ্ট বক্সত আপোনালোকে জনাব। নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ, হু ইজ দ্য ভাইচ প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়া 1 জানুৱাৰী 2024 মতে? জগদীপ ধনখড়। 40ৰ পৰা 100ৰ ভিতৰত থকা মৌলিক সংখ্যা কেইটা কি? 83, 89 এণ্ড 97। টিপু চুলতানক কি বুলি কোৱা হয়? লায়ন অফ মাইচুৰ বুলি কোৱা হয়। মহীশূৰৰ সিংহ বুলি কোৱা হয়। বিষুৱ ৰেখা, কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখা কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে? তেতিয়া আমি ক'ব লাগিব আফ্ৰিকা মহাদেশৰ মাজেৰে। গতিকে ইমানেই কুৱেশ্যন, যিখিনি কুৱেশ্যন আমাৰ। আৰু এটা আহিছিলে সেইটো হ'ল পোষ্ট অফিচ চিনটো, আৰু এটা আহিছিলে হাইফেন চিনটো আহিছিলে। এইকেইটা আহিছিলে, গতিকে এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন।